Kaya tayo dosa. एकदम जार की আছে তো সাথে খাইলা ও সাথ খাও এতিয়া সিম্পল সাথে বেলে বিশেষ বিস্কুট বিস্কুট নাই কাৰণ এতিয়া এইখিনি সময় আমাৰ একচুয়ালি সাথ নহয় কাৰণ আজি যেহেতু জাৰ হৈ আছে তো Hey guys, welcome to my channel. আশা কৰোঁ সকলো ভালে আছে। তো আজি বহুত দিনৰ মূৰত ভিডিঅ' কৰিব লৈছোঁ আৰু আপোনালোকক মই ক'ম বাৰু এতিয়া আজি থুলমূলকৈ কৈ দিছোঁ আমাৰ মোৰ বিয়া হ'ল। তো আপোনালোকক মই চিনাকি কৰাই দিম কাৰ লগত হ'ল, কেতিয়া হ'ল, কোনদিনাই হ'ল, মানে চব কথাখিনি ক'ম A to Z। আৰু মই একচুৱেলি ভিডিঅ' কৰিব পৰা নাই বিয়া যেতিয়া বজাৰ কৰিছিলোঁ, বিয়াৰ ডেট ফিক্স হোৱাত যিমানখিনি থাকে আৰু এখন ঘৰত সমস্ত কাম সেইখিনি সময়ত আপোনালোক ভিডিঅ' কৰিব পৰা নাছিলোঁ। প্লাছ কিয় নাছিলোঁ এইটো কথাও কওঁ, কাৰণ আমাৰ ঘৰত মই অকলেই ডাঙৰ। আমাৰ ঘৰত কোনো ধৰণৰ ডাঙৰ ল'ৰা নাছিল তেনেকৈ দায়িত্ব ল'বলৈ। মই আৰু মায়েক লৈছিলোঁ আৰু মোৰ আব্বা লৈছিল। কিন্তু এই মানে গোটেই কামখিনি আমি তিনিও মিলি পেলাই বেছি কামখিনি কৰি আছিলোঁ। তো সেইকাৰণে মোৰ ভিডিঅ' কৰিবৰ সময় বেছি হোৱা নাছিল আৰু আমাৰ এইখিনি কাম সময় অলপ জল্দিও হৈছিল বাৰু, নোহোৱা নহয়। সেইকাৰণে ভাবিছোঁ যিহেতু বিয়াৰ পিছতে একেলগে ভিডিঅ' কৰি আপোনালোকক জনাম কেনেকৈ কি হ'ল। আৰু আমাৰ বিয়াৰ ভিডিঅ'টো আহি আছে, অতি সোনকালে আপোনালোকৰ মাজত বিয়াৰ ভিডিঅ'টো দিম, তেতিয়া মই ভালকৈ আপোনালোকক জনাম। আজি আপোনালোকক থুলমূলকৈ কৈছোঁ আৰু যি কি নহওক আজি আমাৰ বিয়াৰ পিছত প্ৰথমটো ভ্লগ হ'ব। মই আজি প্ৰথমবাৰ কাৰণে কৈছোঁ, ভাবিছোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু আজি হ'ল বিয়া যাবৰ এমাহ হ'ব, ডিচেম্বৰৰ 5 তাৰিখ মোৰ বিয়া গৈছিলে। তাৰপিছত ইহঁতৰ ঘৰত মানে ৰিচিপশ্যন হৈছিলে 6 তাৰিখ। তো তাৰপিছত এনেকৈ অহা যোৱা হৈ আছে আৰু নতুনকৈ প্ৰথমতে ভিডিঅ' বনাব ভালো নালাগে আৰু সময়ো অলপ ইফাল সিফাল যোৱা হয়। তো যি কি নহওক আপোনালোকক অলপ চলপকৈ বুজালোঁ, ক'লোঁ আৰু কৈ যাই থাকিম। আৰু লগতে এইখন ঘৰৰ লগতো আপোনালোকক চিনাকি কৰাই দি থাকিম কোনটো কি হয়। আৰু যিহেতু আজিৰ পৰাহে ষ্টাৰ্ট কৰিছোঁ মই, একচুৱেলি মোৰ ষ্টেণ্ডডালো অনা নাই, ঘৰতে আছে। এইখিনি যোগালখিনি আনিব লাগিব ভিডিঅ'। আজি বিয়াৰ পিছত যিটো প্ৰথম ভ্লগ, তো প্ৰথম ভ্লগ এতিয়া বাজিছে 6:20 মানে গধূলি মানেতো ৰাতিয়ে হ'ব এতিয়া। তো এতিয়াতো বেলেগ কাম নাই, তো ভাবিছোঁ আজি ভিডিঅ'টো যিটো ষ্টাৰ্ট কৰিছোঁ আপোনালোকক কোনো ধৰণৰ বেলেগ একো নাই, ঘৰতে এনেই অলপ আমি কি কৰোঁ এইখিনি সময় আপোনালোকক দেখাই যাম। তো লগতে অলপ কামো কৰিম, সেইটোও আপোনালোকক দেখাই যাম। আৰু মোৰ বহুতে ভিডিঅ' সুধিব পাৰে মোৰ হাজবেণ্ডৰ কথাটো। তেওঁৰ বৰ্তমান দেখিছে জ্বৰ হৈ আছে, তেওঁ শুই আছে। তো তেওঁ শুই আছে অলপ, আজি হ'ল যোৱাকালি পঢ়িছোঁ। তো এতিয়া লুকটো বেলেগ দেখিছে। তো মায়ে মাতিছিল চাহ খাবলৈ, মানে চাহ বনাইছে মায়ে, তো তেওঁক চাহ দিওঁ। লগতে এতিয়া যিহেতু অলপ ভিডিঅ'টো ইয়াৰ মাজত ষ্টাৰ্ট কৰিবও লাগিব, দুটা কাম কৰিব লাগিব ন। তো এতিয়া তেওঁৰ বহুত জ্বৰ, অলপ দেৰিকৈ আপোনালোকক চিনাকি মানে ভালকৈ চিনাকি আৰু কি আনোটো হয়তো ৰিলচ কিবাকিবি ভিডিঅ' মই শ্বৰ্টছ দিছোঁ, তো দেখাই পাইছে। তো অলপ দেৰিকৈ ভালকৈ আপোনালোকৰ মাজত চিনাকি কৰাই দিম। এতিয়া আমি চাহটো খাই লওঁ। এতিয়া তোমাক চাহ দিলোঁ, তুমি চাহটো খাই লোৱা। ময়ো চাহ খাওঁ, এতিয়া চিম্পল চাহ খাইছোঁ। এইখিনি সময়ত আমাৰ একচুৱেলি চাহ খোৱা নহয়, কাৰণ আজি যিহেতু তেওঁ জ্বৰ হৈ আছে। তো আজি সেইকাৰণে মায়ে চাহ বনাই দিছে। লগতে আমিতো যোৱাকালি যে কৈছিলোঁ কিবা এটা কাম কৰিম বুলি, যোৱাকালি মোৰ ভিডিঅ'টো কৰা নহ'ল, কিবা কামত অলপ বিজি হৈ থাকিলোঁ। তো আজি নেক্সট দিনাখন তো কাম মানে হৈছে আমি অলপ চলপ এইখিনি মানে কি এইখিনি ৱালপেপাৰ লগাইছিলোঁ ৰাতি, এইখিনি মোৰ ভিডিঅ'টো কৰা নহ'ল। তো যি কি নহওক এতিয়া এইখন কৰিবলৈ লৈছোঁ। এইখিনি এতিয়া তেওঁ কৰি আছে, আমি দুটাই মিলি পেলাই। তো আপোনালোকক পিছত দেখাম, আৰু অলপ আছে বাৰু তলৰ ফালে, ভাবিছোঁ এইখিনি দেখাওঁ। আৰু বোলক ভিডিঅ'টো শেষলৈ চাই থাকিব। ৱালপেপাৰখন যে দেখালোঁ সেইখন মই প্ৰথমতে এনেকৈ আনি লৈছিলোঁ। তো এইটো মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিছিলোঁ। 2-3টা ৰোলো হৈছে এখন ৱালত, বেছি যায়, মই আধা হৈছে এতিয়া। তো এইখন এনেকুৱা ধৰণত আহে, এনেকুৱা চাইজত আহে। আপোনালোকে যিমানটো চাইজত লাগে সিমানটো চাইজত আহিব। আৰু এইটো এতিয়া মই লগাওঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈ। ৱালপেপাৰ লগালে প্ৰথমতে ৱালখন এখন মুচি ল'ব লাগে। এইটো জানে, কিন্তু আমি যিহেতু প্ৰথমবাৰ লগাইছোঁ, তো ভাবিলোঁ আপোনালোকৰ মাজত এইখিনিও শ্বেয়াৰ কৰোঁ। তো এতিয়া আমি এইখিনি একেলগে লগাই আছোঁ। দেখিছে এইখন দেখিছে, অলপ ছাইডটোত বাৰু কৰি সেইটোত বাৰু আমি কিবা এটা ঠিক কৰিব লাগিব। তো যোৱাকালি ভিডিঅ' কৰা নহ'ল, কাৰণ ৰাতি ভাত পানী খোৱাৰ পিছত আৰু মোৰ ভিডিঅ' কৰিব ইফালে ভাল মানে সময়ো নহ'ল আৰু ইচ্ছা নগ'ল। তাৰপিছত আজি নেক্সট দিনাখনেই ভিডিঅ' কৰিছোঁ। তো ভাবিছিলোঁ আপোনালোকক ভালদৰে দেখাম, কিন্তু মই বেছি ভালদৰে দেখাব নোৱাৰিলোঁ। এতিয়া ৰাতি নহয় চৰি, এতিয়া বাজিছে 10টা বাজিব ৰাতিপুৱা। তো এতিয়া অলপ চাহ তাহ খাই ল'লোঁ। তাৰপিছত এতিয়া অলপ কিবা কাম আছে সেইখিনি কৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। হে গাইজ, তো আমাৰ কাম
ক'ব গ'লে 99% ডান হৈছে, খালি অলপ চলপ এই কণাটোত আছে, কিন্তু গোটেইখিনি হৈছে। মই আপোনালোকক দেখাইছোঁ গোটেইখিনি হোৱাৰ পিছত কেনেকুৱা দেখা হৈছে। সেয়া গোটেইখিনি হৈছে। বহুতে ভাবিব পাৰে মই দেখাইছোঁ মানে কি হ'ল, আজি যিহেতু মই ভ্লগটো ষ্টাৰ্ট কৰিছোঁ, তো ভাবিছোঁ দিনটোতো মোৰ বেলেগ কাম এনেকুৱাকৈ দেখাবলগীয়া এনেকুৱা নাই, তো সেয়েহে ভাবিলোঁ আজি যিটো কাম কৰি আছোঁ সেইটো দেখাওঁ। এইটো এনেকুৱাকৈ বেলেগ ক'তো এনেকুৱাকৈ ভিডিঅ' বনাব পৰা নাই, তো ঘৰতে ভাবিলোঁ আমি কি কৰিছোঁ আৰু এনেকুৱাকৈ নতুন কিবা অলপমান ডেক'ৰেশ্যন কৰিছোঁ সেইখিনি দেখালোঁ। তো আৰু বেলেগ কাম তেনেকুৱা নাছিল বাবে মই সেইখিনি দেখালোঁ, আৰু এনেকুৱাকৈ থুলমূল কৰি আৰু ভিডিঅ' বনাই যাম বাৰু। আৰু বহুত কিবা কিবি আছে বাৰু, সেইবিলাক পিছৰ পৰে আহি থাকিব দেখাম। লগতে আমাৰ বিয়াৰ ভিডিঅ'টো আহিব বুলি কৈছিলোঁ, তো সেইটো আপোনালোকক ধৰক আৰু এসপ্তাহমান পিছত চাগে পাব, তো সেইটো চাবলৈ নাপাহৰিব গাইজ। তো যি কি নহওক আপোনালোকক কি দেখুৱাব পাৰিলোঁ নোৱাৰিলোঁ নাজানো, কিন্তু ভাবিছোঁ যিহেতু মই বহুত দিন ভ্লগ কৰা নাই বা ক'তো তেনেকৈ যোৱাও নাই, তো সেয়ে ভাবিলোঁ চিম্পল এটা ভ্লগ ঘৰতে এনে আমি কি কৰিছোঁ কি কৰোঁ, বিশেষকৈ তেনেকুৱা কামো নাই। সেয়েহে আপোনালোকৰ মাজত অলপ খা খবৰ ল'লোঁ চবৰে। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাব। যদি ভাল পাইছে প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া ন'টিফিকেশ্যনসমূহ আপোনালোকে সোনকালে পায়। তো ব'লক আজিলৈ এৰিছোঁ, বাই।